সহকৰ্মী কেইবাজনো কিয় ডেথ বেনিফিট নাই কোনে ক'লে মিছা কথাবিলাক কিয় কয় মিছা কথাটো এই গোটেইবিলাক মানুহৰ আগত মিছা কথা কিয় কৈ দিয়ে নহয় ছাৰ ডেথ বেনিফিট ছাৰ আমাৰ 5 লাখ টকা এটা 5 লাখ টকা আছে কিন্তু ছাৰ আপুনিতো কৈ দিলে 5 লাখ টকা ডেথ বেনিফিট আছে ছাৰ আপুনি নহয় নহয় এনেকৈ মানুহক বিভ্ৰান্ত কৰিবলৈ এই গোটেইবিলাক মানুহ ইয়াত অশিক্ষক বহুত আছে মানুহবিলাকক কিয় বিভ্ৰান্ত কৰে ছাৰ মই এনেকুৱা মিছা কথা কোৱা মানুহৰ লগত কথাই নাপাওঁ আপুনি কওক যে মোক আমাক 5 লাখ টকা ডেথ বেনিফিট দিয়ে এই 5 লাখ টকা ডেথ বেনিফিটটো কম হৈছে সেই কথাটো কওক আপুনি ইমানবিলাক মানুহৰ আগত চিধাই কৈছে আমাৰ কোনো ডেথ বেনিফিট নাই মিছা কথাবিলাক কৈ থাকে শিক্ষক সন্থাই আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিলোঁ আৰু অসম চৰকাৰৰ পৰা শেহতীয়াকৈ যিটো আমাৰ এপ্ৰাইজেলৰ ছিষ্টেম কৰিছে ছিষ্টেমটোৰ কাৰণে আমি অকণমান অসন্তুষ্টি প্ৰকাশ কৰিছোঁ এপ্ৰাইজেলটো আমি ৱেলকাম জনাইছোঁ এপ্ৰাইজেলটো প্ৰত্যেক কৰ্মচাৰীয়ে একচুৱেলি বছৰেকীয়ালৈকে মানে বছৰেক হিচাপত এপ্ৰাইজেলটো কৰিব লাগে কিন্তু এপ্ৰাইজেলৰ নামত যিটো নম্বৰৰ ছিষ্টেম সেই নম্বৰ ছিষ্টেমটো আমি মানি ল'ব বিচৰা নাই আৰু যদিহে নম্বৰ ছিষ্টেমটো কৰেই তেতিয়াহ'লে সচিব পৰ্যায়ৰ কৰ্মচাৰীৰ পৰা একেবাৰে নিম্ন পৰ্যায়ৰ কৰ্মচাৰীলৈকে এপ্ৰাইজেলটো যদি কৰে আমি তাত একো আপত্তি নাই আমি আজি শিক্ষামন্ত্ৰী মহোদয়ক এটা কথা উল্লেখ কৰিবৰ কাৰণে আমি ইয়াত আহিছিলোঁ কাৰণ যিহেতু শিক্ষা বিভাগে শেহতীয়াকৈ যি এনুৱেল এপ্ৰাইজেলৰ ব্যৱস্থা কৰিছে তাত আমাৰ শিক্ষকসকল শংকিত হৈছে কাৰণ আমি শিক্ষকসকল যথেষ্ট গুৰুত্ব সহকাৰে আমাৰ দায়িত্বসমূহ আমি পালন কৰি আছোঁ আৰু অন্যান্য শিক্ষকসকলৰ লগতে আমাক যিখিনি সুবিধা বৰ্তমান চৰকাৰখনে দিব লাগিছিলে সেইখিনি আমিও এতিয়া পোৱা নাই তাৰ ওপৰত আমি যথেষ্ট শংকিত হৈ আছোঁ কিন্তু শিক্ষা বিভাগে শেহতীয়াকৈ আমাৰ যি বাৰ্ষিক মূল্যায়নৰ ব্যৱস্থা কৰিছে এনুৱেল এপ্ৰাইজেলৰ জৰিয়তে তাত আমি শংকিত হৈছোঁ গতিকে আমি শিক্ষামন্ত্ৰী মহোদয়ক এখন স্মাৰকপত্ৰ যৌথভাৱে আমি প্ৰদান কৰিছোঁ মই শিক্ষামন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিম সমকামৰ সমমৰ্যাদা দিব লাগে আৰু সেইখিনিকে কৈ মই শিক্ষামন্ত্ৰী মহোদয়লৈ মই এটা অনুৰোধ কৰিম